সকলোকে নমস্কাৰ জনাই আদৰণি জনালোঁ মোৰ ছেকেণ্ড চেনেলটোলৈ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ আচুৰ্য বৰপাত্ৰ বিয়া কিছু সুন্দৰ সুন্দৰ মুহূৰ্ত। আচলতে মই বিয়া খাবলৈ যোৱা নাছিলোঁ। বিয়া খাবলৈ কোন গৈছিল আমাৰ ঘৰৰ পৰা আৰু কোনে মোক ভিডিঅ'টো কৰি আনি দিছে সকলোখিনি আপোনালোকৰ সন্মুখত মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাব। চাই যদিহে ভাল পায় প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুনকৈ চোৱাসকলে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। যে কি নহওক, আচলতে মোক পঢ়োৱা এজন শিক্ষক গৈছিলে, মানে আমাৰ ছাৰে গৈ সুন্দৰ সুন্দৰ কিছুমান মুহূৰ্ত কেমেৰাত বন্দী কৰি মোলৈ লৈ আহিছিলে। মোৰ যিহেতু গা বেয়া হৈ আছিলে মই যাব নোৱাৰিলোঁ। এই ভিডিঅ'টোৰ যোগেদিয়ে ছাৰক বহুত বহুত ধন্যবাদ। ছাৰে এনেধৰণৰ কিছুমান ভিডিঅ' মোক মাজে সময়ে আনি দিয়ে আৰু লগতে তেখেতক আপোনালোকে সুন্দৰকৈ চিনি পাব। প্ৰথম শ্ৰেণীৰ পৰা একেবাৰে আপোনাৰ 7 ক্লাছলৈকে সেইজন ছাৰে মোক পঢ়ুৱাইছিলে। মোৰ এই ইউটিউব জগতখনত তেখেতৰ বহুতেই অৱদান আছে, সেয়া মই মাজে সময়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আজিও ঠিক তেনেধৰণে তেখেতে মোক এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ আনি দিছে, সেয়েহে মই আগবঢ়াইছোঁ। আপোনালোকে চাই থাকক। আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি। দেউতাৰাৰ অলংকাৰ ঠুৱাহে আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি। ৰামে দিয়া অলংকাৰ শিৰ পাতে লোৱাহি।
দি পঠাইছে আহা আইদেউ বহাহি বিচিত্ৰ অলংকাৰ আহা আইদেউ বহাহি ৰামে দি পঠাইছে হাতে জোৰে কৰি লোৱাহে আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি টেকেলি আনো গৈ পদূলিৰ পৰা